অসমৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই ৫ জুন ২০২১ বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে কোকৰাঝাৰ জিলাৰ ৰায়মনা অভয়াৰণ্যক নতুন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান বড়োলেণ্ডৰ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত কচুগাঁও বন সংমণ্ডলত অৱস্থিত। ৰিপু সংৰক্ষিত বনাঞ্চলৰ ৪২২ বৰ্গ কিলোমিটাৰ বন এলেকা গ্ৰহণ। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান সোণালী বান্দৰৰ বাবে বিখ্যাত। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত এছিয়ান হাতী, নাহৰফুটুকা বাঘ, বনৰীয়া মহ, হৰিণা, হৰ্ণবিল, ১৬০ বিধতকৈও অধিক প্ৰজাতিৰ পখিলা, ১৭০ বিধ প্ৰজাতিৰ চৰাই, ৩৮০ বিধ প্ৰজাতিৰ উদ্ভিদৰ লগতে কেইবাটাও প্ৰজাতিৰ অৰ্কিড পোৱা যায়। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত ১১ বিধ বিভিন্ন বন প্ৰকাৰ আৰু ইয়াৰ উপপ্ৰকাৰৰ সৈতে চহকী জৈৱ বৈচিত্ৰ্যৰে সমৃদ্ধ বন এলেকা। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ চাৰিসীমা: পশ্চিম দিশত সোণকোষ নদী আৰু পশ্চিম বংগ, পূব দিশত সৰলভগা নদী, উত্তৰ দিশত ভাৰত-ভূটান সীমা আৰু দক্ষিণ দিশত ৰিপু সংৰক্ষিত বনাঞ্চলৰ বাকী অংশ।